वेलकाम टू माय मानस ब्लगले आज आन এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যাই আছোঁ আমি খোজকাঢ়ি ফুৰি আছোঁ, লগতে ঠাণ্ডা বতাহ খাই আছোঁ আৰু গতিকে আপোনালোককো দেখি আছোঁ আমি ক'ত গেলি যাওঁ খোজকাঢ়ি। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষত গেলি চাই দিয়ক, কমপ্লিট কৰক আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। তো গাইজ সেয়েহে মই ভাবিলোঁ আজি আপোনালোককনো কি দেখুৱাওঁ, আমাৰ অলপমান ধাননি পথাৰ সেউজীয়া গাঁওখনকে আপোনালোকক দেখুৱাওঁ। গতিকে গাইজ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'গিলা চাই আছে, গতিকে চাই থাকক আগলৈকে। আমি যাই আছোঁ, আমি বনাই মেইন জেগাখিনি। গতিকে আপোনালোকক দেখি আছোঁ মেইন জেগাখিনি পালি গোটেইখিনি দেখি আছোঁ। আজি ব্লগটো আপোনালোকে চাওক আৰু ভাল পাব, নাই চিম্পুল ব্লগ, ডেইলি ব্লগ, গতিকে চাই থাকক। তো গাইজ এইখিনি মুকাল পথাৰ ধুনীয়া একদম বঢ়িয়া লাগে আৰু এইটো ৰাস্তাত আহি কিনে ভাল আৰু ভাল একদম ভাল এটা ফিলিংছ পায়। গতিকে আৰু আপোনাৰ খোজ কাঢ়িব লগা হৈছে মাজে মাজে, নহ'লে আকৌ কাম বন কৰিব ইচ্ছা নাযোৱা হৈছে, কেৱল ঘুম আৰু খ। গতিকে অলপ খোজ কাঢ়ি দিয়াটো পাতলা মানে নাই পাতলাই, কিন্তু কিবা গবেই দিয়া টাইপ হৈ গৈছোঁ। গতিকে আপোনালোকেও যদি অলপ খোজ কাঢ়ি কাঢ়িব আৰু খোজ কঢ়াটো ভাল। কালি চাইকেল চলাব লাগে, কিন্তু কি কৰিব ভাগাত ধৰে চাইকেল চলাব নৰুলি আৰু এইখিনি কৈছে কিছু কমা হ'লে নৰু গাইছ। গতিকে মোৰ লগত সেই জিনটো ভাই ঘূৰাই দি মোক ঘূৰাই দি তাবিলে এটা হাফ পেণ্ট। গতিকে যাই আছোঁ আমাৰ এগিলা লোকেল এৰিয়া, গতিকে আমাৰ এগিলা ফিচাৰী খুলি থৈ দিছোঁ। এইবাৰ ফিচাৰীত বহুত ডাঙৰ মাছ তাৰমানে কি লছত গেছি। গতিকে আমি ইয়াতে এতিয়া দৰিকেন্দা মাছ আছে গাইছ, তো এইগিলা দৰিকেন্দা মাছ পূৰা আছে। গতিকে আমি দৰিকেন্দা মাছ কেনেকৈ ধৰে তাৰে চৰ্চা কৰি আছোঁ। গতিকে এফালেও পুখুৰী এফালেও ফিচাৰী আছে। গতিকে চব ঠাইৰো হয় ফিচাৰীয়ে, কিন্তু মন নহয় বেলেগৰ ফিচাৰী। গতিকে গাইছে ই হাইলা বাজা নাই আহিছে গাইছ। গতিকে আমি যাই আছোঁ ডাইৰেক্টলি মেণ্ডেলাৰ চক। গতিকে যিটোকে মেণ্ডেলাৰ চকত যাই আছোঁ। গতিকে মেণ্ডেলাৰখিনি জেগা চবতকৈ মানে কি পাৰফেক্ট জেগা হয় মেণ্ডেলাৰখিনি, আৰু সেইখিনি জেগাত মানে কি চবখিনি মানুহ গধূলি জমা লাগে। গতিকে গাইছ আজি ডেইলি ব্লগটো মই ভাবিছোঁ যে ইনকৈ আৰম্ভ কৰি দিওঁ। গতিকে যোৱাও নাই ক'কো। আৰু গাইছ একেদিন 15 আগষ্ট আহি আছে গাইজ, গাড়ীৰ যি চেকিং প্ৰভু, দুটা হেলমেট লাগবই। আৰু মোৰ মেইন প্ৰব্লেম কি হেলমেট পিন্ধি মই বেছি দূৰ গাড়ী চলাব নোৱাৰোঁ, কিবা মাথা গৰম হৈছে। গতিকে আৰু অলপমান টেনশ্যনতো আছোঁ, অলপ কিছু নিজে টেনশ্যন চলি আছে। গতিকে সেইকাৰণে যোৱা নাই ক'তো ওলাই। গতিকে ভাবিছোঁ আৰু ক'ৰবাত যাম বুলি, এই 2-1 দিনৰ ভিতৰতে যাম। গেলি আপোনালোকে নিশ্চয় গম পাব। গতিকে এইটো আজিৰ ব্লগটো মই কিন্তু ঘৰৰ পৰাই দি আছোঁ, নলবাৰীৰ পৰাই। কিন্তু ইয়াৰ নেক্সট ব্লগটো কিন্তু নলবাৰীৰ পৰাই নাপায়, বেলেগৰ পৰা পাব। গতিকে চাই থাকক মোৰ ভিডিঅ'গিলা, যদি ভাল লাগে ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইবটো কৰি দিলে মনটো শান্তি পাই গাইছ। এই আমাৰ সাৰ গৰু মই পোহা নাই, কেৱল বেলেগে পোহা গৰু ভয় লাগে হিংকাবাৰ। গতিকে মানে কি এখন মই বাগান খুলিছোঁ, মেটকাৰ বাগান। গতিকে যদি কাৰোবাক মেটকা লাগে আহি যাব। এবিনৰ এটা এবাৰ ঠিক যিমান কি পানী নেদেই ভাইয়েৰে গৌ প্ৰতি কোনোদিন তাক তল খেদাব নোৱাৰে। গতিকে এখন পথাৰ চাক না গাইছ, ধেমালি নহয় গাইছ। মানে কি এইবাৰ খেতি হৈ আছে, এইবাৰ বানপানী যিটোকে বানপানী গুচি গ'ল, সেইকাৰণে খেতি হোৱা নাই এইবাৰ। আৰু প্লাছ আপোনাৰ সেনেকৈ অলপ বেয়াৰ ফালে ঢাল খাই আছে। গতিকে আপোনালোকে গমেইতো বেছি যিটোকে বেয়াৰ ফালে ঢাল খাই আছে, ভালৰ ফালে বেলতা কৰি আমি ভিডিঅ'গিলা বনাই আছোঁ, আপোনালোকে চাই থাকক। এই মিলি আছে আমাৰ বিখ্যাত শিখৰটো। গতিকে শিখৰটো মিলে অলপ এনেকৈ জাগাৰি দি কিনে খাই লৈ আমি যাই আছোঁ তাক আস্তে ঘৰত। মানে কি কৈ অহা যায় আমাৰ ফুৰিব অহা, কিন্তু শিখৰ খাই খোজকাঢ়ি লাভ নাই গাইছ। গ্ৰিলৰ দোকানত যাওঁ আমি এতিয়া, গ্ৰিলৰ দোকানত যাওঁ আমি, গ্ৰিল বনাব দিছোঁ দুখনমান লওঁ, কান্ধতে নিম গাইছ। আহি ফাইনেলি মেণ্ডেলাৰ চকত আমি উপস্থিত হ'লোঁ। গতিকে মেণ্ডেলাৰ চকৰ এইখন মেণ্ডেলাৰ দোকান এখন। গতিকে আপোনালোকক দেখি আছোঁ ভিডিঅ'টো গোটেই চাই থাকক। এখন আগত নীলা কালাৰৰ বাইক আছে, আমি বগা হাফ পেণ্ট পিন্ধি খোজকাঢ়ি যাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কমপ্লিট কৰক। আৰু আমি মেণ্ডেলাৰ চকৰ এইটো ৰাস্তা ধুনীয়া, এইফালে সমলতা এইফালে এনেকৈ বতাই আছে। গতিকে আমি যাই আছোঁ ডাইৰেক্ট গ্ৰিলৰ দোকান, গ্ৰিল দুখন লৈ কিনে আহি আমি মানে কি আৰু চিধা খোজকাঢ়ি ঘৰত যাম।
গতিকে খোজকাঢ়ি মানে কি সিমানখিনি দেহাত কামত দেয় গম পায় আৰু খোজকাঢ়ি থাকিলে গম পায় কিন্তু ভাগাত ধৰে দকছো গাইছ উপায় নাই ভাগাত ধৰিলেও মানে কি উপায় নাই যিটোকে হেৰি কৰি আছোঁ খোজকাঢ়ি আছোঁ আৰু খোজকাঢ়িব লাগেও আগতেতো শাওনৰ বলবমত আমি বহু দূৰ খোজকাঢ়ি গৈছিলোঁ নে কমলে বহু দূৰ খোজকাঢ়ি গৈছিলোঁ আমি এই পাগলা চাগলা গজাই খোজকাঢ়ি গৈছিলোঁ ভৰিৰ তলত মানে ডাঙৰ ডাঙৰ ফধৰা দি উঠে গতিকে গাইছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবলৈ একদম নাপাহৰিব গতিকে সেইকাৰণে অ'কে বাই বাই জয় অসম।